আজি 27 জানুৱাৰী 2023 আৰু আজি আমাৰ উইথ ৰেফাৰেঞ্চ টু 1/1/2023 ইলেক্টৰেল ৰোল কোকৰাঝাৰ ইষ্ট ST সমষ্টি 30 নম্বৰ ইয়াৰে ফাইনেল ৰোল পাব্লিকেশ্যনটো এতিয়া হৈ আছে আৰু মই ব্ৰিফলি ৰোলৰ চামাৰীটোৰ বিষয়ে কৈ দিব খুজিছোঁ আমাৰ পোলিং ষ্টেচনছ আপোনালোকে জানে 247 নাম্বাৰ্ছ আছে টোটেল ইলেক্টৰ্ছ 1,87,557 মেল ভোটাৰ্ছ তাৰে মাজত আছে 92,223 আৰু ফিমেল ভোটাৰ্ছ আছে 95,334 অৰ্থাৎ 50.83% ফিমেল ভোটাৰ্ছ হয় আৰু বাকীখিনি উইচ ইজ 49.17% হৈছে আমাৰ মেল ভোটাৰ্ছ আৰু জেণ্ডাৰ ৰেচিঅ'টো 967 1:1034 আপোনালোকে সেইটো কেলকুলেট কৰিলে দেখিব আৰু টোটেল এডিশ্যন আমাৰ হৈছে ইনক্লুজন আমাৰ হৈছে 2638 তাৰে ভিতৰত 1213 মেল আৰু 1425 ফিমেল আৰু টোটেল ডিলিশ্যন আমাৰ 475 নাম্বাৰ্ছ হৈছে তো বৰ্তমান আমাৰ যিটো আমাৰ ড্ৰাফ্ট ইলেক্টৰেল ৰোল আছিলে তাতে আমাৰ নাম্বাৰ অফ ইলেক্টৰ্ছ আছিলে 1,85,394 আৰু কাৰেণ্টলি আমাৰ টোটেল নাম্বাৰ অফ ইলেক্টৰ্ছ হৈছে 1,87,557 চ' এইখিনি আমাৰ এতিয়া এভেইলেবল থাকিব ফাইনেল ৰোলটো DEO অফিচৰ আমাৰ ইলেকশ্যন ব্ৰাঞ্চত যিকোনো ৱৰ্কিং ডেৰ অফিচ আৱাৰ্ছত আপোনালোকে পাব আৰু অফক'ৰ্ছ ইয়াৰে ভোটাৰ লিংক যিটো আছে পৰ্টেলৰ লিংকটো মই গাই দিছোঁ সেইটো হৈছে http://voters.eci.gov.in